নমস্কাৰ বন্ধুসকল, সুপ্ৰভাত। আহিন কাতিত ৰাখিবা পানী যেনেকৈ ৰাখে ৰজাই আনি। আহক এই ধাননি ডৰা আমি আলিবোৰ সংৰক্ষণ কৰিবলৈ হ'ল। দিন বাগৰোতে মাহ পুহ হ'ল, এতিয়া আহিনৰ মাহ সোমাবলৈ হ'ল। সেয়েহে আমিও ধাননি ডৰা আলিবোৰ ৰক্ষণাবেক্ষণ দিবলৈ হ'ল। আমাক খেতি কৰিবলৈ কোনে শিকালে আপোনালোকে জানেনে বাৰু? এই বিষয়ে জানিবলৈ হ'লে আমি নিশ্চয় শাস্ত্ৰত ভুমুকি মাৰিব লাগিব। অন্য হ'লেও মহাপুৰুষ গুৰুজনাৰ কীৰ্তন গ্ৰন্থত লিখা আছে, অৰাজক ভৈল নষ্ট হুৱে সবে প্ৰজা, দেখা তুমি ভৈলা পিঠু নামে আদি ৰাজা। পৃথিৱীক ধৰিয়া দুহিলা সবে ৰস, জগতক ব্যাপী লতো মাৰ মহাযশ। হয়, ঠিক শুনিছে। আমাক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই প্ৰভু ভগৱন্তৰ 24টা অৱতাৰৰ ভিতৰত এটা অৱতাৰ দেখুৱাইছে আমাক পিঠু নামে। আৰু সেই পিঠু কেনেকৈ হ'ল? দৰাচলতে পিঠু কেনেকৈ হ'ল? বেন নামৰ এজন অত্যাচাৰী ৰজা আছিল। ৰজাজন এনেকুৱা অত্যাচাৰী আছিল, যেতিয়াই ৰাজ্যৰ যিকোনো ফালে ফুৰিবলৈ যায় সেইফালে প্ৰজাসকলক অত্যাচাৰ কৰি গৈছিল। যাওঁতে যাওঁতে চৰটো, লাঠিটো, ভুকুটো আদি কৰি প্ৰজাসকলক সোধাই গৈছিল। এই অত্যাচাৰত প্ৰজাসকলে থাকিব নোৱাৰি ঋষিসকলক কাষ চাপিল। ঋষিসকলৰ ওচৰত তেওঁলোকৰ সমস্যাবোৰ কথা দাঙি ধৰাত ঋষিসকলে আশ্বাস দিলে যে তোমালোকে কোনো চিন্তা নকৰিবা, আমি গৈ বেন ৰজাৰ লগত আলোচনা কৰিম। কথামতে ঋষিসকল গৈ বেন ৰজাৰ কাষ চাপিল। কাষ চপাত বেনক বুজালে, তই দেশৰ ৰজা, আৰু ৰজা হৈ প্ৰজাকনো কিয় অত্যাচাৰ কৰিব, নেপায় নহয়। এনে বুলি বুজনি দিয়াত বেন ৰজা বেছিহে অত্যাচাৰ চল। মই এনেকেই থাকিম, তহঁতে কি কৰিবিনো বুলি ক'লে। এনেকে উফাদাং মাৰি উঠিলে। ৰজা এনে উফাদাঙত ঋষিসকল অসন্তুষ্ট হৈ ক'লে যে তই এনেকৈ অত্যাচাৰ কৰিলে তোক আমি অভিশাপ দি মাৰি পেলাম। কথামতে খং এনেকে তৰ্কযুক্ত লাগি থাকোঁতে ঋষিসকলে বেনক অভিশাপ দি মাৰি পেলালে। ৰজা নাইকিয়া দেশত প্ৰজাসকলৰ দুখ দুৰ্গতি বেছিহে বাঢ়ি গ'ল। বাঢ়ি যোৱাৰ ফলত আকৌ প্ৰজাসকলে ঋষিসকলৰ ওচৰ চাপিলে। ঋষিসকলৰ ওচৰ চাপি পুনৰ ক'লে যে আগতকৈ এইবাৰ দুগুণহে চৰিছে। ৰজা নাইকিয়া দেশত অনুশাসন নাইকিয়া হ'ল, চোৰ-ততাৰী বেছি হ'বলৈ ধৰিলে, নিয়ম নীতি কোনো পালন নকৰা হ'ল, এনেধৰণৰ উপদ্ৰৱ বাঢ়িব ল'লে। ঋষিসকলেও কথাটো ভাবিলে, কথাটো নোহোৱা নহয়, ৰজা নাইকিয়া দেশত অনুশাসনটো নাইকিয়া হয়, গতিকে কি কৰা যায়? এই কথা ঋষিসকলে ভাবি গুণি এটা যজ্ঞ পাতিলে, আৰু সেই যজ্ঞত প্ৰভু ভগৱন্তক পিঠু নামে ৰজা পাই প্ৰজাসকল বৰ আনন্দ। যি বিচাৰে তাকে পিঠু ৰজাই প্ৰজাসকলক দান কৰি গ'ল। ৰজা এনে মৰমীয়া দেখি প্ৰজাসকলে নিতৌ ৰজাৰ তাৰপৰা ৰাজভঁৰালৰ পৰা আৰু বয় বস্তু আনিব ল'লে। এনেকে আনোতে এদিন ৰাজভঁৰালতো সামগ্ৰীবোৰ নোহোৱা হ'ল। কি কৰা যায় বুলি প্ৰজাসকলে ৰজাৰ লগত আলোচনা কৰাৰ ফলত ৰজাৰ সিদ্ধান্তৰ মতে সকলোৱে খেতি কৰিব ল'লে। খেতি কৰিব লৈছে যদিও কিন্তু খেতি নহয়। এই সমস্যাবোৰ সন্মুখীন হিচাপে প্ৰজাসকলে ৰজাকে অনুৰোধ জনালে যে আপুনিহে কিবা এটা কৰিব পাৰিলে কৰিব পাৰিব। প্ৰজাৰ কথা পেলাব নোৱাৰি পিঠু ৰজাই গ'ল আৰু বসুমতী আইৰ লগত যুঁজ দিবলৈ। বসুমতী আই গম পাইছে যে পিঠু ৰজা অহা দেখি বসুমতী আই গাই ৰূপ ধৰি পলাবলৈ ধৰিলে। প্ৰভু ভগৱন্তৰ পিঠু ৰজায়ো অন্তৰ্যামী পিঠু ৰজায়ো আই বসুমতী ক'ত থাকে গৈ তাতে ওলাই গ'ল। আৰু তাকে দেখি পিঠু ৰজা যোৱা দেখি আই বসুমতী গৰাকীও গাই ৰূপ ধৰি আৰু সেইখিনিৰ পৰা পলাই যায়। এনেকে কৰি যুদ্ধ
যুঁজ বাগৰ কৰোঁতে সদৌ শেষত আই বসুমতী গৰাকীয়ে আশ্বাস দিলে যে যোৱা দ বাম সমান কৰি খেতি কৰিবা, খেতি হ'বই বুলি এনেদৰে আশ্বাস দিলে আৰু তেতিয়াৰ পৰাই আমাৰ খেতি বাতি হ'বলৈ ধৰিলে। তাকে কীৰ্তন গ্ৰন্থত লিখা আছে, পৃথিৱীক ধৰি ইয়াত দুহিলা সবে ৰস, জগতক ব্যাপিল তোমাৰ মহাযশ। হয়, এনেদৰে কৃষি কাৰ্য আৰম্ভ হ'ল আৰু সেই তেতিয়াৰ পৰাই আমি খেতি বাতি কৰিবলৈ শিকিলোঁ যদিও আজিকালি বৈজ্ঞানিক যুগত ট্ৰেক্টৰখন আনি হাল মাৰোঁতে কিন্তু আমি ট্ৰেক্টৰ চকাটোকে খাপ কাটি পূৰ কৰিব নোৱাৰোঁ, ফলত আমাৰ শস্যবিলাক উৎপাদন কম হৈ আহিছে। যিমানে আমি উন্নত জাতৰ বীজ ৰোপণ নকৰোঁ কিয়, যদি মাটিডৰা দ বাম সমান কৰি নিদিওঁ আমাৰ তেনেহ'লে শস্য উৎপাদন বৃদ্ধি নহয়। ঠিক এনেদৰে পুনৰ আমি আকৌ সোমাই যাওঁ। পিঠু এনেদৰে মৰম দেখি প্ৰজাসকলে এদিন পিঠু ৰজাৰ ওচৰত গৈ ক'লে যে আপুনি আমাৰ পিতৃয়ে যেনেকৈ পুত্ৰই যি বিচাৰে তাকে দিয়ে, আপুনিও আমাক তাকে দিছে, গতিকে আপুনি আমাৰ পিতৃ, আপোনাৰ নামত আমি পিণ্ড দিম। এনে বুলি কোৱাত পিঠু ৰজায়ো ক'লে বোলে হয়, পুত্ৰ হ'লে পিণ্ড দিবা লাগে বাপৰ, মূৰ পিণ্ড হয় জানা ভজিলে ঈশ্বৰ। এইটো চাই আপোনালোকে কেনে পালে কমেণ্ট কৰি জনাব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বন্ধু বৰ্গসকললৈ পঠিয়াই দিব। নমস্কাৰ।